নমস্কাৰ মেথ সলিউশনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ক্লকৰ ৱাটাৰ ইমেজৰ ওপৰত ডিছকাছ কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ক্লকৰ এংগল আৰু ক্লকৰ মিৰৰ ইমেজৰ ওপৰত ডিছকাছ কৰিছিলোঁ। এই দুইটা ভিডিঅ' আপোনালোকে পাই যাব। এই ভিডিঅ'টোত আমি ক্লকৰ ৱাটাৰ ইমেজৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ ওপৰত ডিছকাছ কৰিম। গতিকে ৱাটাৰ ইমেজ মানে কি হয়? আমি ৱাটাৰ ইমেজ বা জলৰ প্ৰতিবিম্ব আমি পানীত যেটো প্ৰতিবিম্ব দেখা পাওঁ সেইটোৱে হ'ল ৱাটাৰ ইমেজ। গতিকে ঘড়ী এটাকো যদি আমি ওপৰত থৈ দিওঁ আৰু তলত যদি পানী থাকে তেনেহ'লে ঘড়ীটোৰ আমি যেটো প্ৰতিবিম্ব পানীত দেখা পাম সেইটোৱে হ'ল ক্লকৰ ৱাটাৰ ইমেজ। গতিকে ফটোত দেখুৱাৰ দৰে ওপৰটো হৈছে ৰিয়েল ইমেজ আৰু তলত থকাটো হ'ল পানীত যেটো ঘড়ীটোৰ প্ৰতিবিম্বৰ সৃষ্টি হৈছে সেইটো দেখুৱা গৈছে। ইয়াতে চাওক ঘড়ীটোৰ 9 আৰু 3 9টা আৰু 9 নম্বৰ আৰু 3 নম্বৰ সংখ্যাটো খালি প্লেসটো সেম থাকে, বাকি যিমানকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যাৰে প্লেসটো চেঞ্জ হয়। গতিকে আহক আমি কেইটামান এক্সাম্পল ডিসকাস কৰি লওঁ, তেতিয়াহ'লে বুজাত সুবিধা হ'ব। ইয়াতে কোৱেশ্চনটো কি দিয়া আছে, হোৱাট ইজ দ্য ৱাটাৰ ইমেজ অফ 10:10 মানে 10টা 10 ঘড়ী এটা 10টা 10 বাজিলে সেই ঘড়ীটোৰ ৱাটাৰ ইমেজ কি হ'ব? গতিকে কি দিয়া আছে আমাৰ 10টা 10। গতিকে আমি যদি যিকোনো এটা সময়ৰ যদি আমি ৱাটাৰ ইমেজ উলিয়াব লাগে তেনেহ'লে আমি যেটো টাইম দিয়া থাকে সেই টাইমটো 1830 ৰ পৰা মাইনাস কৰিব লাগে। যেটো টাইমে দিয়া নাথাকক, যেনেকুৱা টাইমে দিয়া নাথাকক আমি সেই টাইমটোক 1830 ৰ পৰা মাইনাস কৰিম। ৱাটাৰ ইমেজৰ হ'ল এইটোৱে আটাইতকৈ ডাঙৰ পইণ্ট। আমি এইটো জানিলে এইটো যদি মনত ৰাখিব পাৰো তেনেহ'লে ৱাটাৰ ইমেজৰ যিকোনো প্ৰবলেম আমি সলভ কৰিব পাৰো। গতিকে ৱাটাৰ ইমেজ উলিয়াবৰ কাৰণে আমি 1830 ৰ পৰা যেটো টাইম দিয়া থাকে সেই টাইমটো আমি মাইনাস কৰি দিম। 1830 মানে কি? এটো 24 আৱাৰ্স টাইমত 1830 হয় আৰু এটো যদি আমি 12 আৱাৰ্স টাইমত যদি কনভাৰ্ট কৰি লওঁ তেনেহ'লে এটো হ'ল 630। এটো বাৰু নালাগে, 630 টো দৰকাৰ নাই আমাক, জাস্ট বুজাৰ কাৰণে মই কৈছো। এতিয়া ইয়াত দিয়া আছে 10টা 10 10টা 10 টো কি হ'ব? 1830 ৰ পৰা যদি আমি 10টা 10 টো মাইনাস কৰো তো কিমান হ'ব? 2 8 তাৰ মানে 8টা 20। যদি ঘড়ী এটাত যদি 10টা 10 বাজে তেনেহ'লে ৱাটাৰ ইমেজত সেই ঘড়ীটোৰ 8টা 20 বাজিব। নেক্সট কোৱেশ্চনটো চাই লওঁ। হোৱাট ইজ দ্য ৱাটাৰ ইমেজ অফ 120 মানে ঘড়ী এটাত 1:20 হৈছে, 1:20 বাজিছে, 1:20 বাজিলে সেই ঘড়ীটোৰ ৱাটাৰ ইমেজ কি হ'ব? গতিকে আমি জানোৱেই 1830 ৰ পৰা আমি মাইনাস কৰি দিম। কি পাম? 0 1 18 ৰ পৰা গ'লে 17। গতিকে আমি কিমান পালো? 1710। এই টাইমটো কি? 1710 টো কি? এটো হ'ল 24 আৱাৰ্স টাইম, মানে ৰেলৱে টাইম যেটো আমাৰ হেতু হ'ল 24 আৱাৰ্স টাইম। গতিকে 1710 টো হ'ল 24 আৱাৰ্স টাইম। এই টাইমটোক যদি আমি 12 আৱাৰ্স টাইমলৈকে কনভাৰ্ট কৰো তেনেহ'লে কি হ'ব? ইয়াৰ পৰা 12 মাইনাস কৰি দিলে আমি পাই যাম। তো কিমান হ'ব? 5টা 10। গতিকে ঘড়ী এটাত যদি 1:20 বাজি থাকে তেনেহ'লে সেই ঘড়ীটোৰ ৱাটাৰ ইমেজ কিমান হ'ব? 5টা 10। নেক্সট কোৱেশ্চনটো চাই লওঁ। নেক্সট কোৱেশ্চনটো আছে, হোৱাট উইল বি দ্য ৱাটাৰ ইমেজ অফ দ্য টাইম 12:50 মানে 12:50 বাজিলে সেই 12:50 ৰ জলৰ প্ৰতিবিম্বটো কিমান হ'ব? গতিকে আমি আগতে কি পাইছিলো? আমি 1830 ৰ পৰা আমি যিকোনো টাইম এটা মাইনাস কৰি দিম। কিন্তু ইয়াত আপোনালোকে চাওক 12:50 যেটো আছে 50 টো 30 তকৈ ডাঙৰ হয়।
গতিকে এটো যদি আমি ইয়াৰ পৰা মাইনাস কৰিব লাগে তেনেহলে আমি আগতে কি কৰিছিলো যিকোনো যদি এনেকুৱা ডাঙৰ সংখ্যা থাকে তেনেহলে আমি কি কৰো ধৰক 120 ৰ পৰা 18 মাইনাস কৰিব লাগে তেতিয়া হলে আমি কি কৰো এই দুইটোৰ পৰা আমি 1 ধাৰ লওঁ এটো কিমান হ'ব এটো 10 হ'ব 10 হলে 10 ৰ 2 গলে 2 ইয়াতে 1 থাকিল 0 এটো 1 গতিকে ইয়াতো আমি সেম তেনেকৈ কৰিম কিন্তু ইয়াতে এটা কথা মন কৰিব লগা হল এই 18 ৰ পৰা যেতিয়া আমি 1 এটা ধাৰে লম তেনেহলে এটো অকল 1 না যাব এটো 1 ঘন্টা ইয়াৰ লগত যোগ হ'ব 1 ঘন্টা মানে হল 60 মিনিট ইয়াৰ লগত যোগ হ'ব 60 মিনিট যোগ হলে এটো কি হ'ব 60 মিনিট প্লাস 30 মিনিট কিমান হ'ব 90 মিনিট আৰু ইয়াতে কিমান থাকিল ইয়াতে থাকিল আমাৰ 17 গতিকে 17 90 হল তাৰ পৰা আমি কিমান মাইনাস কৰিম 1250 মাইনাস কৰি দিম গতিকে কিমান পালো আমি 5টা 40 গতিকে এটো হ'ব आंसर আমি কি কৰিম যদি এই 30 কৈ যদি ইয়াৰ সংখ্যা কিটা ডাঙৰ হয় মানে 31 ৰ পৰা 60 লৈকে যদি 59 লৈকে যদি সংখ্যা কিটা হয় তেনেহলে আমি কি কৰিম ইয়াৰ পৰা এটা ঘন্টা এটা ধাৰে লৈ লম ঘন্টাটো ধাৰে ললে 60 মিনিট হ'ব ইয়াৰ লগত যোগ হ'ব তাৰ পাছত এবাৰ মাইনাস কৰি দিম বা মনত ৰাখিব পাৰে যদি 30 কৈ ডাঙৰ সংখ্যা থাকে তেনেহলে আমি সেই সংখ্যাটো 1790 ৰ পৰা মাইনাস কৰি দিম যদি সৰু থাকে তেনেহলে 1830 ৰ পৰা মাইনাস কৰিম আৰু যদি ডাঙৰ হয় তেনেহলে আমি প্ৰত্যেকটো সংখ্যাক 1790 ৰ পৰা মাইনাস কৰি দিম আৰু এটা एग्जांपल চাই লও এটো एग्जांपल কি দিয়া আছে what is the water image of 1240 মানে 1240 দিয়া আছে 12:40 যেতিয়া 12:40 বাজিব তেতিয়া হলে তাৰ water image to কি হ'ব গতিকে আমি ইয়াক সেম 1830 ৰ পৰা মাইনাস কৰি দিম 1830 ৰ পৰা মাইনাস কৰিলে আমি কিমান পাম 42 ইয়াতকে ডাঙৰ আছে গতিকে আমি 30 কৈ যেহেতু 42 ডাঙৰ আমি এটো কিৰ পৰা মাইনাস কৰিম 1790 ৰ পৰা মাইনাস কৰিম এইটো মনত ৰাখিলে হল এইখিনি মই জাস্ট বুজি পোৱাৰ কাৰণে কৈ দিছো এই 1790 টো মনত ৰাখিলে হল গতিকে 1790 ৰ পৰা আমি কিমান মাইনাস কৰিম 1240 মাইনাস কৰিম 1240 মাইনাস কৰিলে এটো হ'ব 50 এটো হল 5 গতিকে 540 হ'ব ৰাইট आंसर আৰু এটা एग्जांपल চাই লও ইয়াতে কি দি আছে what is the water image of 19 মানে যেতিয়া ঘড়িটা 19টা বাজিব 19টা বাজি তাৰ water image টো কি হ'ব গতিকে আমাক কি দিয়া আছে 19 দিয়া আছে এই 19 টো কিমান আৱাৰ্স ফৰমেটত দিয়া আছে 19 টো দিয়া আছে আমাক 24 আৱাৰ্স ফৰমেটত দিয়া আছে গতিকে যেতিয়া আৰু আমি মাইনাস কিহৰ পৰা কৰিব লাগে 1830 পৰা যেহেতু মাইনাস কৰিব লাগে যেতিয়া 18 তকৈ ডাঙৰ থাকে তেনেহলে আমি এই টাইমটো 12 আৱাৰ্স ফৰমেটলৈকে কনভাৰ্ট কৰি লম গতিকে 19 ৰ 12 আৱাৰ্স ফৰমেটটো কিমান হ'ব 19 ৰ পৰা 12 মাইনাস কৰি দিলে আমি কিমান পাম 7টা গতিকে এই 7টাটো আমি ইয়াৰ পৰা মাইনাস কৰি দিম 1830 ৰ পৰা মাইনাস কৰিলে আমি কিমান পাম 3 এটো হ'ব 11 মানে তেতিয়া আমি ঘড়ি এটাত 7টা বাজি থাকিব তেতিয়া হলে তাৰ ওয়াটাৰ ইমেজটো হ'ব 1130 গতিকে অপচন সি ৰাইট आंसर আমি কি পালো যদি 30 কৈ সংখ্যা এটা ডাঙৰ হয় তেনেহলে আমি সেই সংখ্যাটোক 1790 ৰ পৰা মাইনাস কৰিম আৰু যদি ঘন্টাটোতকৈ যদি ডাঙৰ হয় তেনেহলে আমি সেই টাইমটোক আমি 12 আৱাৰ্স ফৰমেটত কনভাৰ্ট কৰি 1830 ৰ পৰা মাইনাস কৰি দিম নেক্সট एग्जांपल এটা চাই লও তো কি দিয়া আছে what is the water image of 1130 মানে 1130 ৰ water image তো কি হ'ব বা জলৰ প্ৰতিবিম্ব কি হ'ব গতিকে 1130 দিয়া আছে 1130 টো আমি কি কৰিম
1830 পৰা মাইনাছ কৰি দিম 1130 গতিকে 0 0 কিমান হ'ব 7টা বাজিব গতিকে ওপৰত আমি কি পাইছিলোঁ যেতিয়া ঘড়ী এটাত 7টা বাজিব 7টা বাজিলে তাৰ ৱাটাৰ ইমেজ হ'ব 1130 আৰু 1130 ৱাটাৰ ইমেজ হ'ব 7টা অপশ্যন বি টো হ'ব ৰাইট এনসাৰ নেক্সট এক্সাম্পলটো চাই লৈছোঁ নেক্সট এক্সাম্পলটো কি দিয়া আছে এটা 45ৰ জলপ্ৰতিবিম্ব কি হ'ব এটা ঘড়ী যেতিয়া এটা 45 বাজি থাকিব সেই এটা 45 বাজিলে তাৰ মিৰৰ ইমেজ কি হ'ব এটা 45 গতিকে আমি এটো 1830 পৰা মাইনাছ নকৰো 030 কৈ ডাঙৰ আমি এটো কিমানৰ পৰা মাইনাছ কৰিম 17 90 পৰা মাইনাছ কৰি দিম কিমান 145 গতিকে এটো কিমান হ'ব 5 এটা কিমান থাকিল 8 থাকিল 4 এটো হ'ব 1645 মানে কিমান হ'ব এটো যদি আমি 12 আৱাৰ্স ফৰ্মেটত উলাও এটো হ'ব 445 গতিকে কি হ'ব অপচন ডি টু ৰাইট আনসাৰ নেক্সট কোৱেশ্চন এটা চাই লও এটো কি দিয়া আছে হোৱাট ইজ দা ৱাটাৰ ইমেজ অফ 23 তাৰ মানে ঘড়ী এটা যেতিয়া 23টা বাজি থাকিব তেতিয়া হলে তাৰে ৱাটাৰ ইমেজ কি হ'ব 23টাটো আছে আমাৰ কি হয় 24 আৱাৰ্স ফৰ্মেটত আছে গতিকে এটুক আমি 12 আৱাৰ্স ফৰ্মেটত কনভাৰ্ট কৰি লম 12 আৱাৰ্স ফৰ্মেটত কনভাৰ্ট কৰিলে কিমান হ'ব ইয়াৰ পৰা 12 মাইনাস কৰিম 12 মাইনাস কৰিলে আমি কিমান পাম 11 গতিকে আমি কি কৰিম 1830 ৰ পৰা 11টা মাইনাস কৰি দিম 11টা মাইনাস কৰিলে কিমান পাম 037 গতিকে কিমান হ'ব যেতিয়া ঘড়ী এটাত 11টা বাজি থাকিব তেতিয়া হলে আমি তাৰ ৱাটাৰ ইমেজ পাম 7.5টা